Hey dosto, welcome to my YouTube channel Chaudhury's YT. YT মানে YouTube. আজি আমি যাম শিৱসাগৰলৈ আৰু মই শিৱসাগৰত যোৱাৰ ভিডিঅ'টো পাৰ্ট ৱাইজ বনাম যাতে ইমান দীঘল নহয় যাতে 5 মিনিট 6 মিনিটৰ ভিডিঅ' পাৰ্ট হিচাপে মই আপোনালোকক আপলোড কৰি থাকিম ইউটিউবত আজি এতিয়া ফাৰ্ষ্ট পাৰ্ট হ'ব আমি গুৱাহাটী ৰেলৱে ষ্টেচনটো কভাৰ কৰিম তাৰ পিছত ৰাতি ট্ৰেনেৰে যাম মোৰ ট্ৰেইন আছে 8:45 আৰু ৰাতিপুৱা যাই পাম আমি 9:07 শিৱসাগৰ টাউন ষ্টেচন শিৱসাগৰ টাউনলৈ ষ্টেচনলৈ গৈ মই হোটেল অনলাইন বুকিং কৰিছোঁ সৌভাগ্য ৰেচিডেন্সি তালৈকে গৈ হোটেলটো কেনেকুৱা সকলোবিলাক আপোনালোকক দেখুৱাম আৰু পাৰ্ট 1 তাত সমাপ্ত হ'ব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু আমাৰ ট্ৰেইন আছে 8:45 সেইকাৰণে এতিয়া মই গুৱাহাটী ষ্টেচন পালোঁ এতিয়া 5:37 হৈছে আৰু এতিয়া মই গুৱাহাটী ষ্টেচনৰ দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটোৱে হ'ব আমাৰ ফাৰ্ষ্ট পাৰ্ট আপ টু শিৱসাগৰ টাউন ষ্টেচন বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত এইবিলাক আমাৰ অসমৰ কলা সংস্কৃতিবিলাক ফটো বা এনেকুৱা মূৰ্তিৰ জৰিয়তে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে এইটো হৈছে আমাৰ চাহ বাগিচাৰ যিখিনি জনজাতি আছে সেইখিনিক বুজাবলৈ চেষ্টা কৰা হৈছে আৰু এইখিনি আমাৰ বড়ো মিচিং যিখিনি সিহঁতৰ সাজ পাৰ কলা সংস্কৃতি আছে সেইবিলাক বুজাবলৈ চেষ্টা কৰা হৈছে আৰু এনেদৰে প্ৰতিটো বস্তুকে গুৱাহাটী ৰেলৱে জাংচনত মানে বাহিৰৰ পৰা কোনোবা আহিলে যাতে অসমখনৰ এটা মিনি অসম হিচাপে সিহঁতে বুজি পাব পাৰে সেইবাবে ইয়াত সকলোবিলাক ফটোহে হ'ল সকলোবিলাক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে এইটো হৈছে গুৱাহাটী ৰেলৱে জাংচনৰ মেইন গেট এতিয়া বলক আপোনালোকক আমি সন্মুখৰ দৃশ্যটো দেখুৱাওঁ চাওক কিমান ধুনীয়া লাইটেৰে সম্পূৰ্ণ ৰেলৱে জাংচনটো ভৰপূৰাই ৰাখিছে এস্কেলেটাৰত উঠি মই বহুত ভাল পাওঁ সেইকাৰণে বাইদেউক ওপৰত থৈ মই এবাৰ তললৈ আহিলোঁ আৰু এবাৰ ওপৰলৈ উঠি যাওঁ নে কি কয় আমি এতিয়া অভাৰব্ৰিজৰ ওপৰত উঠিব আহিলোঁ এইখন হৈছে গুৱাহাটীৰ এখন অভাৰব্ৰিজ আৰু দুখনমান আছে সেইফালে এতিয়া আমি এইখন চাওঁ The next day. উজনি অসমৰ চাহ বাগিচাৰ দৃশ্য আমি এতিয়া মৰিয়নি পাইছোঁ ইয়াত কোচিং আছে চাগে সেইকাৰণে অলপ ৰখিলোঁ ৰাতি ট্ৰেইনত এটা ভিডিঅ' বনোৱা হ'ল বাহিৰৰ দৃশ্য দেখুওৱা হ'ল এতিয়া অলপ আপোনালোকক আমাৰ কোচটোৰ ভিতৰৰ দৃশ্যও দেখুৱাওঁ বলক চাই থাকক ৰাতি মই ইয়াত শুইছিলোঁ ওপৰত শিৱসাগৰ টাউন ষ্টেচন পামেই আৰু বেছি দেৰি নাই প্ৰায় আধা ঘণ্টামানত পাই যাম আমি এতিয়া 1:30 বাজিছে শিৱসাগৰ টাউন আহিবলৈ This station is small but historical. এতিয়া আমি হোটেল আহি পালোঁ আৰু মই কৈছিলোঁ যে মই হোটেলখন অনলাইন বুকিং কৰিছোঁ সৌভাগ্য ৰেচিডেন্সি এইটো হৈছে আমাৰ ৰুম নম্বৰ 1 বলক ভিতৰ চাওঁ
এইটোৱে আছিল আমাৰ জাৰ্নি ফ্ৰম গুৱাহাটী টু শিৱসাগৰ টাউন ষ্টেচন। এতিয়া এই ভিডিঅ'ৰ পাৰ্ট 1 সমাপ্ত হ'ল। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু অপেক্ষা কৰক ভিডিঅ'টোৰ পাৰ্ট 2 লৈ। আৰু পাৰ্ট 2ত থাকিব জয়দৌল, শিৱদৌল, বিষ্ণুদৌল এইবিলাক অন্তৰ্ভুক্ত হ'ব, লগতে বৰপুখুৰী। চাই থাকক। যোনে যোনে মোৰ এই ভিডিঅ'টো নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সেই কাষত থকা বেল বাটনটো ক্লিক কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।